হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত মই আছোঁ কল্যাণ। আমি এতিয়া যাই আছোঁ বৰ্তমান গুৱাহাটী। শুনামতে গুৱাহাটীত বোলে কৰোণা ভাইৰাছ অধিক মাত্ৰাত বৃদ্ধি পাইছে। ঘৰৰ পৰা ওলাব আজিকালি ভয়েই লগা হৈছে। আপোনাৰ যদি কোনো প্ৰয়োজনীয় দৰকাৰ নাই, বিনা দৰকাৰত ঘৰৰ বাহিৰ নোলাব, মাস্ক পিন্ধি থাকক আৰু সঘনাই হাত দুখন চেনিটাইজ কৰি থাকক। আমি নগ'লেই নহয়, ঘৰৰ ছোৱালীৰ বিয়া খুৰাৰ ছোৱালী হয়। সেইকাৰণেই মৰণক হৰণ কৰি ৰাতিপুৱাই আহিছোঁ আমি গুৱাহাটী। এইটো হৈছে নাৰিকলী মন্দিৰ। অলপ সময় ইয়াতে ৰখিলোঁ আৰু এখন তামোল খালোঁ। আৰু এইয়া চাৰিআলি আহি পালোঁ। ব'লক গুৱাহাটী যাওঁ। এইয়া চাওক, আমি আহি পালোঁ টোল গেট। সকলো গাড়ী টোল গেটৰ তলেৰেই গৈছে, বাট আমি বাইক লৈ আহিছোঁ, সেইকাৰণে আমি ছাইডেদি আহিলোঁ। এইয়া চাওক, ওপৰত লিখা আছে গুৱাহাটী, মানে আমি গুৱাহাটী আহি পালোৱেই। এইয়া শৰাইঘাটৰ দলং। এইখন পাৰ হ'লেহে মোৰ মনে কিবা গুৱাহাটী পোৱা যেন পায়। আৰু এতিয়া যাই আছোঁ আমি আগৰ দলংখনেৰে। ঘূৰি আহোঁতে মানে অহাকালি ৰাতিপুৱা নতুন দলংখনেৰে আহি আৰু ৰাতিপুৱাই আহি পালোঁ আমি গুৱাহাটী। সূৰ্যটো ওলাইছেহে মাত্ৰ। আৰু এয়া পালোঁ আমি জালুকবাৰী। আৰু অভাৰ ব্ৰিজৰ তলেদি যাই আছোঁ আমি এতিয়া বৰাগাঁৱত বিয়া খাবলৈ। চাওঁ
আৰু নাচি থাকোঁতেই কইনা নিবৰ সময় হ'ল প্ৰায় পুৱা ৰাতি 3টামান বাজি এইটোৱেই দৰা মানে আমাৰ ভিনদেউ মই দেখা মতেই যোৱাৰ সময়ত কইনাই দেখোন বাগেৰি বাগেৰি কান্দি থাকে বাই দেখোন আজি হাঁহিহে আছে বাকী বাদ কৰোণা ভাইৰাছৰ মাজতো যে এখন এনেকুৱা বিয়া হ'ব মই ভবাই নাছিলোঁ কৰোণা ভাইৰাছ গোটেই পৃথিৱীতেই মহামাৰীৰ ৰূপ লোৱা এই ভাইৰাছক ভয় নকৰি এওঁলোকে মাস্ক পৰিধান নকৰাকৈ এনেকৈ যে আছে তেওঁলোকক নিজৰ কাৰণে অকণো চিন্তা নকৰে আৰু নেক্সটটো ভিডিঅ'ত বিয়াৰ সকলোবোৰ ডেন্সৰ ভিডিঅ' দিম বুলি ভাবিছোঁ যদি চাব খোজে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক